আছিলোঁ মই আজি 10 দিন যাবত আগত মানে শুনা পাৱাৰ লগে লগে মানে মই ৰাগতে মই ডিব্ৰুগড়ত গুচি গৈছিলোঁ। মই ডিব্ৰুগড়ত গুচি যোৱাৰ পিছত ইহঁতক কৈছোঁ, মোৰ সৰু ভাইটি ঘৰত আছিল, ইহঁতৰ মানে ল'ৰাৰ দেউতা আৰু ল'ৰাৰ ঘৰৰ মানুহবিলাক মই কৈছিলোঁ তুমি মিলাবি, কেনেকৈ মিলাবি, মোৰ দেউতাক এৰি গৈছোঁ। এইবাৰ ইহঁতৰ মানে আজি 10 দিন যাবত ইহঁতৰ মিলা নাই। তাৰপিছত মই কালি আহিছোঁ ৰাতি, কালি মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা আহি আজি মানে ৰাতিটো টোপনি পাৰিছোঁ, আৰু আজি ৰাতিপুৱা আহি মানে থানাত এজাহাৰ দিলোঁ। এইবাৰ এজাহাৰ দিয়াৰ পিছত মই লাইভৰ লগত কথা পাতি আছোঁ। মানে ইয়াৰ মাজত মানে ঘটনাৰ স্থলীত মানে কি হৈছে বিদ্যাৰ্থী ঘটনাটো মই নাজানো আৰু কি। মানে এজাহাৰ যে কৰিছোঁ মানে মোৰ ভণ্টিটোক মানে বেয়া কাম কৰিছে বুলি। কোনে কৰিছিল? এইটো এই গাঁৱৰে এটা ল'ৰা হয়। নামটো ডিটেইল মই ক'ব নোৱাৰিলোঁ, মানে মনত নাই নামটো ভালকৈ। ঘৰটো চৰাবাৰী। ল'ৰাটোৰ নাম হাফিজুল বুলি কয়, আমি গাঁৱৰ পৰা হাফিজুল বুলি কওঁ। ইয়াৰ নামটো বেলেগ নাম হয়। হাফিজুল? আমি হাফিজুৰ বুলি কওঁ, চবে হাফিজুৰ বুলি চিনি পায়। দেউতাৰ নাম কি? দেউতাৰ নাম শুকুৰ আলী। বয়স কিমান হ'ব ল'ৰাটো? 21 বছৰ আনুমানিক। কেনেকৈ গম পাল? কেনেকৈ গম পাল মানে ইহঁতৰ মানে দেহাটো মানে বেয়া হৈ আছে। ইহঁতৰ ছোৱালীটোৰ দেহাটো মানে বেয়া হৈ আছে। ইয়াৰ পিছত মোৰ মায়ে আৰু দেউতা মিলি মানে কৈ আছে যে এইবাৰ ছোৱালীটো এনেকুৱা কি হৈ আছে, মানে ধুনীয়া আছিল ছোৱালীটো, বেয়া হ'ব লাগছে, দেহাবোৰ ক্ষীণাব লাগছে। এইবাৰ খুনাৰ পিছত মানে এইবাৰ কি কৰিল, মানে এইবাৰ ডাক্তৰৰ লগত অনাৰ পিছত মানে প্ৰেগনেণ্ট ওলাল 5 মাহ। মানে এইটোৰে মই জানো। মানে 10 দিন আগত মই মানে ইহঁতক মানে জানাৰ পিছত মই গুচি গৈছিলোঁ। মানে মই ইহঁতক মিলাব দিছিলোঁ, ইহঁতে মিলা নাই। যদিনো মই 10 দিন পিছত মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ, ডিব্ৰুগড়ৰ পৰা আহি চাওঁ মিলা প্ৰীতি কৰা নাই। আমি আজি এজাহাৰ দাখিল কৰিছোঁ। আপোনাৰ ভণ্টিৰ বয়স কিমান হ'ব? মোৰ ভণ্টিৰ বয়স 13 বছৰ পাৰ হৈ 14 বছৰত পৰিছে। অনুমানিক 14 বছৰ চেষ্টা পাবা হৈছে আৰু কি। কিবা সম্পৰ্ক আছিল নেকি? সম্পৰ্কটো ইমান ক'ব নোৱাৰিম, এইগিলা সম্পৰ্ক থাকিবও পাৰে ল'ৰা ছোৱালীৰ কথা আজিকালি।